গছৰ ডালে বিৰিখে এতিয়া কপৌ ফুলিছে কুলি কেতিকীৰ মাতে ঠৌকি বাথু লগাইছে অসমীয়াৰ মন পেপাৰ লহৰ ঢোলৰ মাতে ৰজন জনাইছে চৌদিশে বিহুনাম নাচনীৰ ভৰিৰ গিৰগিৰণিত কঁপিছে বিহুৰ আখৰাথলি এয়া ঢেকিয়াজুলি আখৰাত ব্যস্ত পাটকাই বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী পূৰ্ণগতিত চলিছে আখৰা বিহু মঞ্চ ৰাজ্যৰ চৌদিশে অনুষ্ঠান পৰিবেশনৰ বাবে এইদৰে সাজু হৈছে এইসকল ডেকা গাভৰু ৰঙালী বিহুৰ ব্যস্ততা বাঢ়িছে শিৱসাগৰৰ আমগুৰি ঢোল পেপা গগনাৰ মাতত ৰজন জনাইছে আমগুৰিৰ চাৰিং শেষ আখৰাত ব্যস্ত ঢুলীয়া নাচনী 4 শতাধিক বিহুৱা বিহুৱতীৰ নাচোনত কঁপিছে নামৰূপৰ গান্ধী মৈদানত 10 দিনীয়াকৈ আছুৱে আয়োজন কৰা কৰ্মশালাত এইদৰে নাচোনত ব্যস্ত এইসকল ডেকা গাভৰু কিশোৰ কিশোৰী নাচনী গাভৰুৰ ভৰিৰ গিৰগিৰণিত ঢুলীয়াৰ ঢোলৰ চেৱত কঁপিছে হাজু হাপেখাটিৰ বৰুৱানগৰ বৰহুলাটো ৰঙালী কাদৰিবলৈ সাজু হৈছে ডেকা গাভৰু জীয়ৰী পোৱাৰী চতৰ মাজভাগৰ পৰাই এইদৰে আখৰাত ব্যস্ত বিহু দল ঘূৰিছে হুঁচৰি পিছ পৰি থকা নাই গাঁৱৰ জীয়ৰী বোৱাৰীও বহাগক আদৰিবলৈ এইদৰে সাজু হৈছে হাপেখাটিৰ বৰহুলাবাসী ইফালে সমানে ব্যস্ত ৰাভা যুৱতীও মুছলপুৰত এইদৰে নৃত্যৰ আখৰাত মগ্ন ৰাভা যুৱতী এনেদৰে এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহাগক আদৰাৰ প্ৰস্তুতি চলিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন